বলক আজি মূলাৰ লগত সৰু মাছ বনাওঁ। এতিয়া কেৰাহীত তেল দি দিলোঁ। প্ৰথমে মাছখিনি ভাজি ল'ম। এতিয়া তেলত পেষ্টখিনি দি দিলোঁ। কেপচিকাম দিলোঁ, শুকান কেঁচা জলকীয়াৰ গুড়া দিলোঁ। পেঁয়াজ ভাজা হৈ গ'ল। এতিয়া মূলাখিনি দি দিলোঁ, নিমখ দিলোঁ, হালধি দিলোঁ, জিৰাৰ গুড়া দিলোঁ। এতিয়া অকণমান ঢাকি দিম। এতিয়া মূলাখিনি সিজাৰ কাৰণে পানী দি দিলোঁ। আৰু অকণমান ঢাকি দিম। এতিয়া মাছখিনি দি দিলোঁ। অলপ ধন্যবাদ দিলোঁ। চাক কি ধুনীয়া হৈছে, একবাৰ এনেকৈ বনাই কিনে খাই চাব আপোনালোকে।